পৰিছে দেই। মই বোলো সেই কেইবাদিনো ওলাই যোৱা নাই, এপাক ওলাইও যাওঁ বাটে বাটে। তাৰপিছত এইখিনিত আকৌ পাই ভাবিলো বোলো সেই মিনুৰ ওচৰত সোমাই চাহ পানী এবাটি খাই যাওঁ। আজি সেই ডাঙৰটো লোৱা হতুৱাই এই খৰি কেইডালমান ফলাই থৈছোঁ। বহুত ঠাণ্ডা পৰিলে সন্ধিয়া লগা সেই জুই অকণ থৈ পেলাই খৰি কেইডালমান লাগে আৰু পাই। জুই অকণ নোফোৱালে কিবা সেই ভালেই নালাগে নহয় আকৌ। ভনীয়েকৰ ঘৰলৈ আহিছিলে হ'ব পাই। এইফালে আপোনাক কেইবাদিনো দেখা নাই আকৌ। নাই অহা ভনীয়েকৰ ঘৰলৈ, এনেই বাটে বাটে ওলাই আহিছিলোঁ। সেই ঘৰলৈ গ'লে মোৰ মূৰটোহে গৰম হয়। এনে খটাসুৰ ল'ৰা ছোৱালীকেইটা, ইটোক বোলে ইটো লাগে, সিটোক বোলে সিটো লাগে। আমিও সেই তেতিয়াই 4টাকে ল'ৰা ছোৱালী পালোঁ। তাকে 2জনী বিয়াও দিলোঁ। এই ল'ৰালে এতিয়া বিয়া পাতিবলৈ ছোৱালী বিচাৰি আছোঁ। আমাৰবোৰ ল'ৰা ছোৱালী আজিলৈকে বোলে দেউতা মুখটোকে লাগিব বুলি কৈ নাপালে দেই। জানৰ বিয়াৰ বাৰুৰ কথা ভাবিছে নেকি? ছোৱালী বিচাৰিছেনে? বিচাৰিছোঁ মানে এনেই সেই তলে তলে খবৰ কৰিছোঁ আৰু। আমাৰ ঘৰৰ কথা গম পাই দুঘৰ মানেতো আমাক ছোৱালী দিয়েই। আমিহে যোৱা নাই বোলো, চাই চিতি ভাল দিন বাৰ এটা লৈ যাম। ছোৱালী দিওঁ বুলি ক'লে নহ'ব নহয় আকৌ, আমাৰো পচন্দ হ'ব লাগিব নহয়। এই শুকানকনো চিনি নাপায় কোনে? চবেই সেই মোৰ নাম শুনিলে আৰু ল'ৰালে ছোৱালী দিওঁ বুলি কয়েই। মানুহটোৱে যে আৰু আহিলে পুতেকহঁতৰ গুণ গাওঁতেই যায় আৰু গোটেই সময়খিনি। আৰম্ভ কৰিছেহে আৰু 2 ঘণ্টালৈ বহি এটা পুতেকহঁতৰ গুণগান গাব। তাকেহে ভাল চাই ছোৱালী এজনী পোৱাটোৱে বিচাৰোঁ। আপুনি বহক দেই, মই চাহ অকণ বনাই আনোগৈ। চাহ পানীকণ খাই সোনকালে যাওঁ, জয়ন্তী ঘৰতে এপাক সোমাই যাবগৈ লাগিব। সন্ধিয়া লাগিলি অকণমান সেই ঠাণ্ডাটো পৰিছে বাৰু, অনুভৱ এটা হৈছে। তথাপিও দিন ছুটি হ'ব যে হোৱা নাই আৰু পাই। মা শুনচোন, এতিয়া মেগী অকণমান বনাই দিবিচোন দেই। চুমবাই আৰু ভাইটিয়েও খাম বুলি কৈছে। ভৰি হাতবোৰ ভালকৈ ধুলিহঁতনে বাৰু? মই ধুলোঁ, ইহঁতে ধুই আছে, আহিব এতিয়া। ভৰি হাত ধুই আহিছোঁ মা, কিবা এটা খাবলৈ দে, ভোক লাগিছেগৈ আৰু। সেই স্কুলত দিনতে টিফিন খোৱা, তাৰপিছত আহি ভাতো নাখালোহি নহয়। কোনে বা ভাত নাখাবলৈ কৈছিল? সদায় সদায় সেই ভাতবোৰ নাখাই সি নষ্ট হ'ব। গৰু চৰিয়াত দিব লাগিব, মই ছাগলী চৰিয়াত দিব লাগিব। আজি দিনতে সান্দহগুৰি এভাগ খুন্দি থৈছোঁ, লাডু বনাই দিম, চাহৰ লগত তাকে খাবি এতিয়া। মোৰ আকৌ সেই আটা পিঠা দুটামানে খাবলৈ মন গৈছিলে পাই। তহঁতি নাখাওঁ কি আৰু হা? এই চবকে বেলেগ বেলেগ বনাই দিব লাগে যে, মোৰ কাম আৰু সিমানহে আছে। সান্দহগুৰি খুন্দি থোৱা আছে, মিঠৈ বনাই দিম, খালে খাবি নাখালে নাই। লগৰ সেই ল'ৰা ছোৱালীবোৰে টিফিনত ইমান ভাল ভাল বস্তু আনে, চেণ্ডউইচ আনিব, চাওমিন আনিব, মেগী বনাই আনিব। আমাৰ অকল সেই বুট কেইটামানে আৰু জাহাজী কল দুটামানে দি পঠিয়াব। সেই চাওমিন মেগী সোপা খোৱাতকৈ বুটকল মানুহৰ কাৰণে বেছি উপকাৰী, গম পাৱ নে নাপাৱ? কি হৈ আছে ইয়াত? একো হোৱা নাই পাপা, আমাৰ সেই টিপলে হেনো আটা পিঠা খায়। মায়ে হেনো বনাই নিদিয়ে। মই ভিতৰলৈ যাওঁ দেই, কাম এটা আছে। কি বনাও কি খাওঁ খাই থাকক, যিয়ে নবনাও লাগে খাব হ'লে মাতি দিবি। ককায়েৰক দেখা নিচিনা কৰিলোঁ। এইফালে আহিছিলে নেকি? এই মিনুহঁতৰ ঘৰ ফালে সোমোৱা দেখিলোঁ। ককাইদেউক দেখিছিলে নি? নাই আহা এইফালে, এইফালে আহিবলৈকে মন নকৰে। সেই আজিও 2 দিনমানৰ আগত মই দেখিছোঁ সিহঁতৰ জয়ন্তী বাহঁতৰ ঘৰৰ পৰা গৈছেহি। আমাৰ ফালে মোৰেই নাই কৰা আই, কিনো জগৰ লগালোঁ জানো। এই গোটেইটো একেবাৰে চলমান খানৰ নিচিনাকৈ টাইট ফিটত আহিছে। পপায়ে ঠিকে কৈছে, গোটেইটো চলমান খানেই আৰু। মদৰুৱা ৰঙৰ চুৰিয়া এখন পিন্ধি আহিছে চাগে, হয় নাই পপা? মানুহটোৱে যে জীৱনত আৰু চফা চুৰিয়া এখন পিন্ধা নেদেখিলোঁ দেই। অ' ভাইটি, চুৰিয়াটো বাদ দে, সেই যেতিয়া মানুহৰ ওচৰত কথা পাতে একদম মুখে চুখে থু পৰে চাবিচোন। যিডাল লেভেলত থাকে আকৌ ন, একেবাৰে অফিচাৰৰ নিচিনাকৈ
গোটেই জীৱনটো সেই বাপেকৰ মানে ককাৰে খালে। তাৰপিছত আৰু সেই ককা যে এতিয়া ঢুকালে, ককা ঢুকোৱাৰ পাছত আকৌ সেই মমা ল'ৰাই কৰিবই পৰা হ'ল। তাৰপিছত এতিয়া পুতেকহঁতৰ ওপৰত খাই আছে, যিখন উস্তাদি মাৰি ফুৰে আৰু আই। চাবি আকৌ ককায়েকৰ কথা বদনাম গোৱা মাৰৰ দুখ লাগিব। ভালেই হওক বেয়াই হওক, তহঁতৰ মোমায়ে এটাহে, ইমান বেয়াকৈ তহঁতি কেনেকৈ ক'ব পাৰ? বেয়াকৈ কোৱা নাই যে আৰু পাই, সঁচা কথাটোহে কৈছোঁ। চুই এখন অকণমান সেই চফাকৈ পিন্ধিবলৈ কবিচোন। এতিয়া সেই প্ৰথমতে মিনুৰ ঘৰত চাহ পানী অকণমান খাব, তাৰপিছত সেই আড্ডা মাৰিব, লোকৰ কথা পাতিব। তাৰপৰা লাহেকৈ আহি পেলাই জয়ন্তী ঘৰ সোমাবহি, তাতো সেই চাহ পানী এবাতি খাই পেলাই সেই পৰচৰ্চা কৰিব। তাৰপিছত যাবগৈ আৰু ঘৰলৈ। এই সোনকালে আকৌ ঘৰ নাপালেগৈ আকৌ ঘৈণীয়েকে বজাবও নহয়। তহঁতক সেই পঢ়ুৱাই শুনোৱাই ইয়াকে শিক্ষা দিছোঁ। নপঢ়া নুশুনা মানুহবোৰে লোকৰ ঘৰত পৰচৰ্চা কৰি ফুৰে, দেখিবলৈকে ভাল। তহঁতি সেই পঢ়া শুনাকেইটাই কি কৰিছহঁত? হাজাৰ হ'লেও মোৰ সেই ককায়েক এটাই, ঘৰৰ বুলিবলৈ সেই আমাৰ ঘৰৰ আগতে পৰিয়ালত ল'ৰা সেইটোৱেই। অল্প মৰমৰ আছিলে নেকি? তহঁতি তেনেকৈ ক'লে মোৰ বেয়া লাগে নহয়। হাঁহিবলৈ আহিছ? মোক ভাঙি দিম একেবাৰে। এইবোৰ চব বাপেৰৰ পৰা শিকিছ। বাপেৰেহে সি আৰম্ভ কৰি দিলেহি। ভাল শিক্ষা দিছে ল'ৰা ছোৱালীক দেই। মোৰ ঘৰৰ চব মানুহ বেয়াই, তহঁতবোৰহে ভাল। দেখিছোঁ নহয় কিডাল ফালি আছ। মই হয় গেটগুৰি ফালেকে এপাক ওলাই যাওঁগৈ দেই। এই চবৰ লগত কোনে চুপতি মাৰি থাকে। বন্ধুসকল, দেখিছেনে বাৰু? মোৰ ল'ৰা ছোৱালীকেইটাই অকল মোৰ ঘৰৰ বদনামে গাই থাকে। আৰু মোমায়ে কেইটাই সেইটো বদনাম গাবলৈ নেৰে। সি মানুহটো অকণমান বেলেগ হয় বাৰু। সেই মানে আগতে আমাৰ ঘৰৰ 5জনী ছোৱালীৰ মাজত ল'ৰা সেয়ে নহয় জানো। দেউতাই কাম বন একোৱেই কৰিবলৈ নিদিয়ে। আমাৰ ঘৰত মানে আগতে সেই কাম কৰা মানুহ 2-4টা থাকেই। একো কাম নকৰি সি আৰু সেই কৰিব নোৱাৰা হ'ল আৰু, এলেহুৱা হ'ল আৰু। তাকে এতিয়া কাম কৰি বেয়া পায় আৰু এতিয়া কি কৰিমনো আমি আৰু, হয় নাই বাৰু? তাই কাপোৰ কানি পিন্ধা ভজগতি নাই। তাকে আৰু সেই আগৰ পৰাই তেনেকুৱা আৰু এতিয়া আৰু মাজত ধৰি আৰু ক'ত সলনি হ'ব, হয় নাই বাৰু কওকচোন? এনেকুৱাতে যে বহুত দুখ লাগে আৰু দেই। বেয়া নাপায় যদি আমাৰ সেই চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বচোন দেই। পাৰিলে বেল আইকনটোও বজাই থ'ব। এই ইয়াত মানে আমি সেই সাধু কাহিনী সেইবোৰ বনাই নাথাকোঁ। আমি যি পাৰোঁ মানে চব একদম সঁচা কাহিনীয়ে দেখুৱাবলৈ চেষ্টা কৰিম। মোৰ আৰু ল'ৰা ছোৱালীকেইটাৰ পৰা উপায় নাই বুজিছেনে। সদায় ঘৰখনৰ কথাকে শুনি থাকোঁ আৰু। তোৰ ককায়েতো এনেকুৱাহে, বায়েৰহঁত এনেকুৱাহে। শান্তি নাই আৰু মোৰ।